মানে এজন মানুহে আমাৰ গাঁৱৰে ল'ৰা তাক কি কৰে তেওঁ? টিচাৰ হয়, মানে কি হ'ল? টেৰত টিচাৰ। সিয়ে মানে মোৰ ছোৱালীটো এনে সদায় তাৰ ঘৰত ফুৰিবলৈ যায়, সদায় অহা যোৱা কৰে। সেইদিনা যোৱা শনিবাৰ 26 তাৰিখ গৈছিলে। সেই সময়ত তাৰ মানে ঘৰত কোনো নাছিলে। সেই সময়ত তাক মানে বেয়া কাম কৰি দিলে সি। তাৰপিছত আমিতো গমেই নাপালোঁ, আমাৰ ছোৱালীজনীও নক'লে, তাৰ মাকে মাৰিবলৈ এনেকৈ ভাবি কিন্তু একো নক'লে আৰু। তাৰ কিন্তু ব্লিডিং হৈ আছে। আমি ভাবিছোঁ এইটো পাইলছ হয় নেকি, পাইলছৰ কাৰণে মেডিচিন এনে কিবা ঝাৰা ফুকা কৰি এইবিলাক খুৱাইছিলোঁ। তাৰপিছত দেখিলোঁ নাই নহ'ব, আমি নগাঁও লৈ গৈছিলোঁ। তাতে যোৱাৰ পিছত ডক্টৰেতো দেখি কিনি তাক অলপ সুধিছে কি হৈছে সি কৈ দিলে নহয়, তাৰ মুখৰ পৰা চব ওলাই গ'ল। তাৰ ওলোৱাৰ পিছতে আমাক মানে মাতিলে, এইটো কিয় আনিছে, এইটোতো পুলিচ কেছ হ'ব লাগে, বহুত কিবা কিবি কৈ কিনি পিছত আমি কৈছোঁ যি হ'লেও হৈছে ছাৰ, আমি ঘৰত যাই যি কৰিম, এতিয়া মানে অলপ মেডিচিন দিয়ক তাক ভাল হ'ব কাৰণে। তেতিয়া একো লিখি দিয়া নাই, কিন্তু অলপ মেডিচিন দিছে খাবলৈ, সেইটো খুৱাই আছোঁ। তাৰপিছত ঘৰত আহি কিনি আমি থানাত এজাহাৰ দিলোঁ। থানাত যোগেদি পিছলৈ কি হ'ল আৰু? থানাত যোৱাৰ পিছত থানাত এজাহাৰখন দি দিয়া হ'ল, এজাহাৰ ল'লে, ছাৰে একশ্যন লৈ আছে। তাৰপিছত আকৌ থানাত যোৱাৰ পিছত পুলিচে সহায় কৰি আকৌ ডিপুত চিকিৎসা কৰে। ডিপু লৈ গৈছিলে, যোৱাকালি লৈ গৈছে নেকি, চিকিৎসা কৰিছে। আকৌ কিবা ট্ৰিটমেণ্ট কিবা কৰিব লাগে কৰি আছে, এতিয়াও কৰিব আৰু কিবা লাগিলে। শুনা মতে, জানিব পৰা মতে আজি ৰাতিপুৱা অলপ আগতে মানে এৰেষ্ট কৰিছে বুলি শুনিছোঁ ল'ৰাজনক। আপুনি গম পাইছে নহয়? এইটোতো আমি অলৰেডি ক'ব নোৱাৰোঁ ভালকৈ, হ'লেতো পুলিচক দিছোঁ, এতিয়া পুলিচে যি কৰি তাকে কৰক, সিহঁতৰ আইনৰ অধীনত দি দিলোঁ আৰু। মানে পিতৃ হিচাপে যিহেতু আমাৰ ছোৱালীৰ উচিত বিচাৰটো আমি পাব লাগে, এইটোৱে আমাৰ কাম। যিহেতু সৰু ছোৱালী, আপোনাৰে ছোৱালী, হয়, গতিকে বহুত অন্যায় কৰিছে, মানে শিশু নিৰ্যাতন কৰিছে। গতিকে এই ক্ষেত্ৰত আপুনি মানে কি শাস্তি বিচাৰিব, মানে কেনেকুৱা শাস্তি বিচাৰিব? এইটো আইনেতো তাৰ শাস্তি দিব, যি দিয়ে মই খুচি আছোঁ আৰু তাৰ শাস্তি যি হয় এইটো খুচি। ৰংকুটৰ মোৰ ভাগিন ছয়জনী, ওচৰৰে এজন টেট শিক্ষক মাষ্টৰে, চৰকাৰী টেট মাষ্টৰে ভাগিনজনীক অলপ ৰেপ কেছ কৰিছে। ৰেপ কেছ কৰাৰ পিছত আমি গম পাই বস্তুটো আমি আইনত ব্যৱস্থা আমি লৈছিলোঁ। মানে কি হৈছে ঘটনাটো, মানে কেনেকুৱা গম পালে? ঘটনাটো কেনেকৈ গম পালোঁ, যেতিয়া তাৰ এনেকৈ ব্লাড গৈ আছিলে, আমি অহাৰ পিছতে যেতিয়া ব্লাড গৈছিলে, ব্লাড গোৱাৰ পিছত আমি লগে লগে ভাবিছোঁ এইটো বেলেগ কিবা হৈছে। আমি নগাঁৱলৈ গৈছিলোঁ, ডক্টৰ দেখুওৱা মতে এইটো ব্লাড এইটোতো ৰেপ কেছ হৈছে। ৰেপ কেছ হোৱাৰ পিছত আমি থানাৰ মানে সহায় লৈছোঁ। থানাৰ সহায়ৰ পিছত আমি কেছটো 1000 কেছটো দিছিলোঁ আৰু। তাৰ স্থানীয় লোকে কোৱা মতে 9 বছৰীয়া শিশু এজনীক মানে নাৰী নিৰ্যাতন, মানে শিশু নিৰ্যাতন কৰাটো অপৰাধ। গতিকে এই ক্ষেত্ৰত স্থানীয় লোকে ক'ব বিচাৰে ফাঁচীৰ কথা, তা আপুনি কি ক'ব মোমাইক হিচাপে? হয়, মই মোমাইক কৈছোঁ তাক, ল'ৰাটোক মানে যিহেতু সি চৰকাৰী চাকৰি কৰা সাব্যস্ত, মানে 23 বছৰীয়া ল'ৰাটো তাক শাস্তি দিব লাগে, তাক ফাঁচিয়ে দিব লাগে, সি যিটো বেয়া কাম কৰিছে। কি নাম ল'ৰাটোৰ? ল'ৰাটোৰ নাম হৈছে গৌতম নাথ, লোকেল ইয়াৰে। লোকেল ইয়াৰে টানি। তাৰপিছতে এনে কেইদিনৰ পিছত গম পাইছে? আমি 4 দিন পিছত আমি বস্তুটো গম পাইছোঁ। ইয়াৰ পিছত মানে কি হ'লগৈ, গম পোৱাৰ পিছত তেওঁ কেনেকুৱা? গম পোৱাৰ পিছত আমি যেতিয়া কেছটো দিছোঁ, তেওঁ পলাতক হৈ আছিলে। পলাতক হৈ যোৱাৰ পিছত আজি 3 দিন তেওঁ লুকাই আছিলে। তাৰপিছত লুকাই আজি গম পোৱা মতে তেওঁ 7টা বজাত মানে এৰেষ্ট কৰা হৈছে। তেওঁ নিজে হাজিৰ হৈছে নে না পুলিচে এৰেষ্ট কৰিছে? পুলিচে এৰেষ্ট কৰিছে তেওঁ। এতিয়া আপুনি কি বিচাৰিছে? ফাঁচী? আমি বিচাৰিছোঁ, সচেতন ৰাইজেও বিচাৰিছে তাক ফাঁচি দিব লাগে। আৰু তেওঁৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে, যাতে এনেকুৱা যি ঘটনা হৈছে এনেকুৱা ধৰক বেলেগত যাতে এনেকুৱা ঘটনা নহয়। ইয়াৰ উপৰিও আৰু কি ক'ব? আৰু লগতে তাক শাস্তি দিব লাগে আৰু ফাঁচি দিব লাগে, ইমানেই আৰু। আমি যিটো আমি আইনক সহায় লৈছোঁ, আইনমতে যিটো কৰিব লাগে এইটো কৰিব, তাক শাস্তি দিব লাগে, ফাঁচি দিব লাগে, চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে। হয়, যোৱা 26 তাৰিখে আমি এখন যোৱা 26 তাৰিখে এটা ঘটনা হৈছিল। আমি যোৱা 30 তাৰিখে এখন এজাহাৰ পাইছোঁ। সেইটো ব্যক্তি যিহেতু এইটো চাইল্ড ইনভলভ হৈ আছে, মানে পক্স অফিচৰ আণ্ডাৰত এজাহাৰ কৰিব গৈছে। গতিকে যিগৰাকী অভিযুক্ত আছে তেখেতক আমি আজি সহায় কৰিছোঁ। যদি নেচেচাৰী আমাৰ মেডিকেল এক্সামিনেশ্যন আছে সেইখিনি কৰিব পৰা হৈছে। কেছটো খুব মানে কনচিষ্টেণ্টলি আমি এই বস্তুখিনি চাই থকা হৈছে আৰু আমাৰ চিভিল অফিচাৰ সকলোৱে সুপাৰভাইজ কৰিব পাৰিছে। গতিকে যদি
खौरां नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। उदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि नोगोराव नोंथांमोननि थाखाय अरदाब दा बड' किटचेन मुंनि गंसे गोदान हटेला गोजोनथाव खौरां लानानै फैदों। नोंथांमोना बे अरदाब दा बड' किटचेन हटेलाव साहा, कफि, आइसक्रिम, फास्ट फुड, आखाइजों बानायनाय ग्रीन टि, न'आव बानायनाय आसार, गाइखेरनि एन्थाब आरो ओंखामजों जेरै अमा, दाउ, बोरमा, साम', खुसिया, अमा गोरान, नाफाम बायदिसिना बर'नि ओंख्रिखौ बे अरदाब दा बड' किटचेन हटेलाव जानो हागोन। अरदाब दा बड' किटचेन हटेला डिमाकुसि सेन्ट्रेल बेंकनि खोलाहा बरुवा रेडिअ मबाइल गलाजों नांजाबनाय। सोरबाफोर अरदाब दा बड' किटचेन हटेलाव बायदिसिना जामुं आदार जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 8135967290 जामबुं नाम्बाराव कल खालामनानै बुकिं खालामहरनो हागोन। गोजोनथाव खौरां अरदाब दा बड' किटचेन हटेलाव गोबां न'आव बानायनाय मोजां जाग्रा आदारखौ मोननो हागोन।